নমস্কাৰ আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ লগত এটা বিশেষ টপিকৰ ওপৰত ডিসকাস কৰিম বুলি ভাবিছো আৰু হেতু হৈছে ট্ৰেইনিং অফ স্কুলস তাৰ মানে বন্ধু বিদ্যালয় মানেনো কি বন্ধু বিদ্যালয় কেনেকুৱা ক্যাটেগৰীৰ ভিতৰত স্কুলৰ মাজত বন্ধু বিদ্যালয় হ'ব পাৰে আৰু এই ক্ষেত্ৰত এসএনসি মেম্বাৰ সকলৰ কৰণীয় কি আমাৰ শিক্ষক সকলৰ কৰণীয় কি ছাত্ৰ ছাত্ৰী সকল কেনেদৰে উপকৃত হ'ব এই সকলোখিনি কথা আজিৰ ভিডিঅটোত মই আপোনালোকৰ লগত আলোচনা কৰিম গতিকে ভিডিঅটো আপোনালোকে শেষলৈকে চাই থাকিব প্ৰথম কথাটো হল টুইনিং অফ স্কুলস মানে বন্ধু বিদ্যালয় মানেনো কি আমি জানো যে টুইন শব্দটোৰ অৰ্থ হৈছে জুৰিয়া নহয় জানো দুটা বস্তু যেতিয়া আমি একেলগে কওঁ তেতিয়া হেতু কি বুলি কোৱা হয় এজুৰ বা টুইন বুলি কোৱা হয় তাৰ মানে এইটো যেহেতু আমি কৈছো টুইনিং অফ স্কুলস মানে কি হ'ব দুখন স্কুলক আমি একলগ কৰিম আৰু আমি সেই দুখন স্কুলক একলগ কৰি স্কুল দুখনক এটা জুৰ বনাই দিম সেই কাৰণে এটো কোৱা হ'ব টুইনিং অফ স্কুলস বা আমি ইয়াক অসমীয়াত বন্ধু বিদ্যালয় বুলি ক'ব পাৰো বা জুৰিয়া বিদ্যালয় বুলিও ক'ব পাৰো এতিয়া টুইনিং অফ স্কুলস মানে আপোনালোকে বুজিলে নিশ্চয় দ্বিতীয়তে আহো কেনেকুৱা ধৰণৰ স্কুলৰ মাজত বন্ধুত্ব হ'ব পাৰে অৰ্থাৎ কেনেকুৱা স্কুলবোৰ আমি লগ লগাই দিব পাৰো আমি নহয় এটো বাৰু চৰকাৰে কৰিব তথাপিতো মই আমি বুলি কৈছো প্ৰথম কথাটো হল চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ মাজত বন্ধু বিদ্যালয় হ'ব পাৰে দুই নম্বৰতে হৈছে আপোনাৰ এলপি আৰু এমই বা হাই স্কুল এইকেইখন বিদ্যালয়ৰ মাজত বন্ধু বিদ্যালয় হ'ব পাৰে তিনি নম্বৰতে হৈছে যিবিলাক ৰেসিডেন্সিয়েল স্কুল হওক বা আমাৰ ডে স্কুল হওক এই স্কুল বিলাকৰ মাজতো বন্ধু বিদ্যালয় হ'ব পাৰে আৰু চাৰি নম্বৰতে হৈছে গাঁৱৰ আৰু চহৰৰ স্কুলৰ মাজত বন্ধু বিদ্যালয় হ'ব পাৰে এবাৰ আহো আমি কিয়নো স্কুল বিলাকক টুইন কৰিব লগা হল বা স্কুল বিলাকৰ মাজত বন্ধুত্ব স্থাপন কৰিব লগা হল বন্ধু বিদ্যালয় কিয় স্থাপন কৰিব লগা হল এই বিষয়টো এতিয়া আপোনালোকে চাব কোনোবা এখন স্কুলৰ খুব উন্নতি হৈছে স্কুলখনৰ আন্তঃগাঁথনি হওক আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ পাৰদৰ্শিতা হওক যিকোনো ক্ষেত্ৰতে খুব ওপৰলৈ উঠি গৈছে কিন্তু কোনোবা এখন বিদ্যালয় উঠিব পৰা নাই তেনেকুৱা দুখন বিদ্যালয়ৰ মাজত আমি কি হ'ব টুইন কৰি দিব পাৰো বন্ধু বিদ্যালয় স্থাপন কৰিব পাৰো তাৰ ফলত কি হ'ব যিখন বিদ্যালয় বহুতখিনি ওপৰলৈ উঠি গৈছে সেইখন বিদ্যালয়ৰ পৰা কিছুমান আইডিয়া আনখন বিদ্যালয় ল'ব পাৰিব যাৰ ফলত সেইখন বিদ্যালয়ও কিছু পৰিমাণে হলেও উন্নতি সাধন কৰিব পাৰিব কিন্তু কেতিয়াবা কি হয় যিখন বিদ্যালয়ত অলপ অনুন্নত প্ৰদৰ্শন দাঙি ধৰি আছে কিন্তু তেওঁলোকে এটা খুব সুন্দৰ কৌশল ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অৱলম্বন কৰি আছে যিটো নেকি অলপ উন্নত বিদ্যালয়খনে এতিয়ালৈকে এপ্লাই কৰা নাই গতিকে তেওঁলোকেও সেই আনখন বিদ্যালয়ৰ পৰা সেইটো নীতি এপ্লাই কৰিব পাৰে যাৰ ফলত তেওঁলোকৰ আৰু উন্নতি হ'ব নহয় জানো তাৰ পাছত আহিলে ছাত্ৰ ছাত্ৰীসকলৰ পাৰদৰ্শিতাক লৈ কোনোবা এখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আগ্ৰহণুৱা নহয় যিকোনো ক্ষেত্ৰতে পঢ়া শুনাতে হওক বা আন কো-কাৰিকুলাৰ এক্টিভিটিজ বিলাকতে হওক তেওঁলোকে বৰ বেছি আগ্ৰহণুৱা নহয় কিন্তু আনখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক সকলোতে খুব বেছি এক্টিভ তেনেকুৱা ক্ষেত্ৰত কি হ'ব যেতিয়া দুইখন স্কুলৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা গঢ়ি উঠিব দুইখন স্কুলে মিলি অনুষ্ঠান কিছুমান আয়োজন কৰিব তেতিয়া কি হ'ব সেই যিখিনি পিছপৰি থকা ল'ৰা ছোৱালী আছিল তেওঁলোকেও কি হ'ব আগ্ৰহণুৱা ল'ৰা ছোৱালীখিনিক দেখি কিবা এটা শিকিব আৰু নিজেও প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিব অৰ্থাৎ তেওঁলোকে মনত সাহস গোটাব পাৰিব তাৰ পাছত কি হ'ব শিক্ষকসকলে এখন স্কুলৰ পৰা আন এখন স্কুলত যেতিয়া পঢ়াব যাব অকনমান তেওঁলোকৰ পৰিৱেশ এটা সলনি হ'ব পঢ়াই ভাল লাগিব ছাত্ৰ ছাত্ৰীসকলেও এজন নতুন শিক্ষকক দেখি হয়তো পঢ়িবলৈ আৰু অলপ দুগুণ উৎসাহেৰে আগবাঢ়ি আহিব তেনেকুৱা হ'ব কিন্তু দুইখন স্কুলৰ মাজত শিক্ষকসকলে সদায় এনেকৈ অহা যোৱা কৰি পঢ়াব নালাগে সপ্তাহত এবাৰ বা দুবাৰ বা মাহত 2-3বাৰ তেনেকৈ পঢ়া আনখন স্কুলত গৈ পঢ়াব পাৰে এই ক্ষেত্ৰত কি কৰিব পাৰে দুইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লগ লগাই এখন সৰু কমিটি গঠন কৰিব পাৰে মানে এখন ছাত্ৰ ছাত্ৰীৰ কমিটি থাকিব ধৰি লওক দুইখন বিদ্যালয় মিলি কেতিয়াবা কিছুমান সাংস্কৃতিক অনুষ্ঠান পাতিলে গান গাব ছাত্ৰ ছাত্ৰীসকলে নাচিব বা কবিতা আবৃত্তি কৰিব বা এইবিলাকৰ প্ৰতিযোগিতা হ'ব সেই ক্ষেত্ৰত কি হ'ব সেই সৰু যিখন ছাত্ৰ ছাত্ৰীৰ কমিটি থাকিব তেওঁলোকে শিক্ষকসকলৰ সহযোগত সেই অনুষ্ঠানটো সুন্দৰকৈ প্ৰদৰ্শন কৰিবলৈ সৰুৰে পৰাই শিকি যাব
আৰু কি হ'ব দুইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা প্ৰতিযোগিতামূলক ভাৱ উদয় হ'ব তাৰ ফলত কি হ'ব তেওঁলোকে বস্তুটো কৰিবলৈ আগ্ৰহ হ'ব আৰু আগবাঢ়ি যাব পাৰিব যিকোনো দিশতে বন্ধু বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত আৰু এটা দিশত কি উন্নতি হ'ব যে ছাত্ৰ ছাত্ৰীসকলে সৰুৰে পৰাই তেওঁলোকৰ সামাজিক বৌদ্ধিক মানসিক সকলো দিশতে তেওঁলোকে আগ্ৰহ হৈ উঠিব তেওঁলোকৰ মনত এটা বন্ধুত্বপূৰ্ণ ভাৱ গঢ়ি উঠিব সমাজত কেনেকৈ মিলি চলিব লাগে সেইটো তেওঁলোকে সৰুৰে পৰাই শিকিব গতিকে এইখিনি হ'ল বন্ধু বিদ্যালয় স্থাপনৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ আৰু কেনেকৈ আমি লাভান্বিত হ'ম সেইখিনি মই ক'লো এতিয়া আহিলে এই ক্ষেত্ৰত আমাৰ এছএমচি মেম্বাৰসকলে কৰিবলগীয়া কামসমূহ কি যিহেতু আৰপি ট্ৰেইনিং হৈ থাকে আৰপি ট্ৰেইনাৰসকলে কি হয় আৰপি ৰিসোৰ্স পাৰ্সন সকলে যিহেতু এছএমচি মেম্বাৰসকলক ট্ৰেইনিং দিব লগা হয় এছএমচি আৰু তাত এই ট্ৰেইনিং অফ স্কুলছৰ বিষয়ে ক'ব লগা হয় এতিয়া মোৰ কথা হ'ল যে এছএমচি মেম্বাৰসকলেনো জানি কি কৰিব এই ট্ৰেইনিং অফ স্কুলৰ বিষয়ে কিন্তু কথাটো হেতু নহয় তেওঁলোকেও জনাটো দৰকাৰ এতিয়া কিয় ক'লো দুখন বিদ্যালয়ৰ মাজত যেতিয়া এটা সম্পৰ্ক স্থাপন হ'ব তেওঁলোকৰ মনত এটা ভাৱ উদয় হ'ব পাৰে যে কিয় তেনেকুৱা হৈছে আৰু এখন বিদ্যালয় অকনমান ভাল এখন বিদ্যালয় অকনমান বেয়া বুলি ভাবে তেওঁলোকে কি হ'ব আমাৰ ল'ৰা ছোৱালীসকল যদি এখন স্কুলৰ পৰা এখন স্কুলত যাব লগা হয় কি হ'ব বেয়া হ'ব নেকি এনেকুৱা ধৰণৰ কিছুমান ভাৱ তেওঁলোকৰ মনত উদয় হ'ব পাৰে এই ভুল ধাৰণাবোৰ আঁতৰাবৰ কাৰণে কি হয় আৰপি ৰিসোৰ্স পাৰ্সন সকলে এছএমচি মেম্বাৰ সকলক বুজাব আৰু তেওঁলোকে গাঁৱৰ ৰাইজক বা অভিভাৱকসকলক বুজাব পাৰিব কিন্তু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ ক্ষতি নহয় বৰং লাভহে হ'ব এতিয়া কি লাভ হ'ব সেইখিনিটো মই আপোনালোকক ক'লোৱেই আৰু এছএমচি মেম্বাৰসকলে সেই কাৰণে জানিব লাগে যে ট্ৰেইনিং অফ স্কুল মানেনো কি ট্ৰেইনিং অফ স্কুলৰ ফলত কি লাভ হ'ব আৰু সেইখিনিয়ে কেনেকৈ গাঁৱৰ অভিভাৱকসকল ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক তেওঁলোকে কথাটো জনাই দিয়াত সহায়ক হ'ব আৰু আজি মই ইমানে ক'লো ট্ৰেইনিং অফ স্কুলৰ বিষয়ে ভিডিঅটো চাই কেনে পালে আপোনালোকে জনাব যদি আজি নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ